अलख निरंजन जय मां शशान काली जय भोलानाथ जगन्नाथ जय मां शशान का बाबा মোক ভিক্ষা নালাগে মাতে ঘৰখনত এটা অনৰ্থক হ'ব যদি ইয়াৰ প্ৰতিকাৰ নকৰে এই বংশ ধ্বংস হৈ যাব কি 2012 তে মই বুজি পোৱা নাই জয় মা শশান কালী আপোনাৰ এটা ল'ৰা সন্তান হেমে পাছ ফাৰ্ষ্ট ক্লাছ বিজনেছমেন ঘৰখনত আপোনালোকৰ তিনিটি প্ৰাণীয়ে নহয় জানো বাবা আপুনি দেখোন অন্তৰ্যামী আমি কি কৰিব লাগিব এতিয়া ল'ৰাৰ বিয়া বিয়া এই মাহতে আপোনাৰ ল'ৰাৰ বিয়া সম্পন্ন কৰিলে এই ঘৰ নদন বদন হৈ যাব কিন্তু ছোৱালী নাম মোৰ চালিয়া মোৰ নুমে নুমে ঐশ্বৰিক শক্তি সোমাই আছে মই চাই দিম জয় মা শশান কালী ৰ'ব আপুনি বহি লওকচোন বহি লওক জয় মা শশান কালী ওম বম 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 পাই গলো বাবা 9 আখৰেৰে আৰম্ভ হোৱা কন্যা তাৰ পাছত চাব আচ্ছা মই এতিয়া কৈ থাকো কি ভাবিছে হা কিন্তু কোনো কিন্তু নাই নামানিলে আপোনাৰ বংশ পতন হ'ব মোৰ কি হ'ব মাতে জয় ভোলানাথ জয় মা শশান কালী বাবা ছোৱালীজনী কেনেকৈ লগ পাম কালিলৈ 10 বজাত স্বয়ং ভগৱানৰ দূত আহিব ঘটক ৰূপে আৰু তেৱেই দেখুৱাই দিব সকলোবোৰ মাৰ্ক জয় মা শশান কালী জয় মা শশান কালী হেল্ল' শশান কালী প্ৰভাত কাইদেউ মই শইকীয়া ঘৰৰ কাম একদম শেষ কৰি থৈ আহিছোঁ কালিলৈ আপুনি 10 বজাত আহি কামখিনি কৰকহি খালি দেই ন এতিয়া কথা নাপাতো ঘৰত গৈ লগ পামগৈ দেই জয় মা শশান কালী তেনেহলে বিয়াখন ফাইনেল বুলিয়ে ধৰো নহয়নে ইমান ধুনীয়া ছোৱালী এজনীৰ লগত যে মোৰ ল'ৰা বিয়া হ'ব মই ভবাই নাছিলো ৰব নে বনা দি জৰি তো কি কৰিব পাৰো আমি গতিকে বিয়াখন খাটাং কৰি ফিটিং কৰি মই আপোনাক ফোন কৰিম আহো ভাল বাৰু বিয়া কিন্তু ধুমধামেৰে পাতিব লাগিব আকৌ দেই নিশ্চয় হেৰি কথা এটা কম পাহৰিয়ে গৈছো বিয়াৰ আগতে মোৰ বাকী টকা 10,000টো হলে মানে ভাল হয় আৰু ঠিক আছে আহিছো দেই আমি কিন্তু খবৰটোলৈ আশা কৰি থাকিম আপুনি সোনকালে খবৰ দিব হেৰি শুনিছেনে হেল্ল' চালিয়া তোমাৰে মোৰে কামটো সিজিছে বুইছা সিজিল হেৰি আজি শইকীয়া ঘৰৰ পৰা 10 এটা পালোৱেই আৰু নিহাৰিকাৰ ঘৰৰ পৰাও 10 এটা আহিব বিয়াৰ আগে 20 এটা আহি যাব আৰু হেৰি তোমাৰে মোৰে কামটো বৰ তুষাৰ হৈছে কিন্তু আমি এটা মাহত 4খন বিয়াৰ টাৰ্গেট ললেই হ'ল বিৰাট প্ৰফিট হৈছে কিন্তু হেৰি নহয় তুমি কোনটো এৰিয়াত আছা আচ্ছা ঠিক আছে থৈছো থেংক ইউ প্ৰভু ল পানী গিলাছে খা দাদা বৰগল লগাইছে গৰম মিস্ত্ৰী লগাই দে ভাল হৈ যাব গৰম মিস্ত্ৰী লগালে তাৰ জানো ভৰিখন নপৰিব মূৰ্খ মই তেনেকে নলগাও নহয় মই তাৰ অলপ দিহে লগাম তোক ৰজি তই মোক মাৰিছ নেৰিবি তাক নেৰিবি ইমুক মাৰিছে মাৰ দাদা মাৰ ইমুক মাৰিছে মাৰ মই এতিয়া মাৰি দিম মাৰিব নোৱাৰ এডাল মাৰিবি মাৰি দে আৰে কি চাইছ মাৰি দে মাৰ
মাৰিছে নামাৰিবি অ কেলে মাৰিছ নামাৰিবি তাত আটা আছে পৰি যাব মাৰি দিম কিন্তু তই চেলেঞ্জ কৰিছ নেকি মাৰিব নোৱাৰো বাছি ধেৎ তেৰি, কণ্ট্ৰলৰ আটা বাপেৰৰ ব্ৰেইনটো চুবাই খাবলৈ জন্ম হলি তহঁতি এই লোকৰ বাপেক ঘৰলৈ আহিলে ধূপ ধূনা দি তত নাপায় আমাৰ এই শনিকেইটা লৈ চাচোন কণ্ট্ৰলৰ আটা দি স্বাগতম জনাইছে অ' কাইদেউ মই কোবাই দিছোঁ ৰ'ব হে ৰাচালিয়া এই তুমি কিবা এফাকি মন্ত্ৰ মাৰি বুইছা এই গোটেইকেইটাকে সেই শাৰী পাতি এটা এটাকৈ মাৰি পেলোৱা বুইছা এই নাপায়, তেতিয়াহে যদি মোৰ অকণমান শান্তি হয় অ' নাই না তহঁতি গোটেইকেইটা নন চেঞ্চক একেলগে যেতিয়া ঘৰৰ ভিতৰত সোমাই বাহিৰৰ পৰা জ্বলাই দিম নহয় আৰু মানুহটো নাপাত্তা হৈ যাম তেতিয়া গম পাবি অ' কাইদেউ আপুনি বহি দিয়কচোন অকণমান আৰাম পাব বহি দিয়কচোন কাইদেউ আৰাম পাব এনে শনি ল'ৰা ছোৱালী যাই দিয়া জ্বলি গ'ল চব কাইদেউ একেবাৰে তন্দুৰী টিকা গোন্ধাই গৈছে